তুমি যদি বুঝি পোৱা মোৰ চেনাকি পানী তুমি তাকতে মাজুলী হাতত পানী তুমি তাকতে মাজুলী হবনু পানী বিহুতো আমাৰ তেতিয়াতো আৰু এইবিলাক যান্ত্ৰিক হেৰি নাছিলে এইটো কৃষি উৎসৱ এইটো কৃষি উৎসৱ কৃষিৰ পৰা হ'ল বিহু এই যে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰলুতে এইটো প্ৰথমটো যে আহে বৰদৈ চিগলা প্ৰথম এই মৌচুমী প্ৰবাহতে ধৰিত্ৰী ধুনীয়া হয় চ'ত মাহৰ পাছতে এইটো বসন্ত ঋতু আহে গছপাত সকলো পুৰণা পাত আমাৰতো বিহু তিনিটা বুলি কয় না বহাগটো প্ৰথমতে আহিলে হা বহাগৰ পৰাই আমাৰ নতুন বছৰ তাৰ পাছত বহাগত ৰং ধেমালি বেছি হয় অলপ খাদ্য সামগ্ৰী সম্ভাৰ ৰং ধেমালি বেছি হয় ফূৰ্তি বাপতীয়াখন বুলি কয় নেকি বাপতীয়াখন বুলি কয় বকুৰ আমঠো বুলি কয় কিয় এই যে আমি কৃষি ভিত্তিক এটা আজৰি সময়ত সকলোৱে মিলি জুলি গছৰ তলত কিবা তলত হা এই ডেকা ডিকেৰীসকলে নাচিছিলে গাইছিলে আপোনালোকে নাচিছিল নাই আগত নাই আমি তেনেকুৱা নাচা নাই তথাপি আমি থিয় হৈ চাইছিলো তথাপি দুই একবাৰ নাচা আমি পাছে পাছে গৈ চাইছিলো আমি আৰু অলপ লাজ কৰি আছিলো ঠিকে আছে দিয়ক তেনেকে আগৰ বিহুবিলাক পালন কৰা হৈছিল আহতৰ তলত তাৰ পাছত আমাৰ দিনতে দেখা পালো যে মতাই মহিলা হোৱাটো গুচি গ'ল লাহে লাহে এইটো প্ৰভাৱটো আপাৰ আছামৰ এই অঞ্চলৰ পৰা মঞ্চ বিহুৰ পৰা আহি গ'ল নহয় প্ৰভাৱটো আহি আহি আমাৰ গাঁও অঞ্চল পালে আহি আমাৰ এই খোখাপাৰা অঞ্চলতে মানে চুবাই চুবাই বিহু হৈছিল এটা সময় এটা চুবা খোখাপাৰাত এটা চিপাহীপাৰাত এটা এনেকা হৈছিলে শালপুজলাত এটা বিহুৰে একেবাৰে মানে প্ৰতিযোগিতা মোৰ মনত আছে এই কিমান চন আছিলে বা
এইটো আপোনাৰ 80, 83 83 মানৰ কথা ঘটনা এইটো। হয় তাৰমানে মই তেতিয়া বিহু খকাপাৰা ক্লাবৰ আপুনি যে সভাপতি আছিলো অ' তেতিয়া আপুনি যে এনেকুৱা গোসাঁই নামানিছিল তেতিয়াৰ দিনৰে তেতিয়া বিহু ডেন্স গ্ৰুপ ডেন্স 27টা তাৰ বিষয়ে জানিব বিহু কুঁৱৰীও 27টা হা আৰু আধুনিক গীত আঞ্চলিক গীত তেতিয়াতো আৰু আমাৰ তেনেকুৱা ধন দিয়া ব্যৱস্থা নাছিল ধন তেতিয়া চিলহে মাত্ৰ লালচা আৰু বিকিনে নহয় আৰু চিলহে ছিল আৰু চিলটো ৰানিং ৰানিং আছিলে আমাৰ ডাকুৱাপাৰাই 3 বছৰ লৈ গৈছে তাৰপাছত কুলছে এবাৰ ৰেকৰ্ড ল'লে ভাঙি তাৰপাছত ছেকেণ্ড বিপিৰ পৰা 2বাৰ 3বাৰ ছেকেণ্ড লৈ গৈছে ধন্যবাদ থাকিল বিমল ৰাভালৈ মই দুজন কাষলৈ আৰু যাম কিবা দুআষাৰ ক'ব নেকি কিয় নাজানো ছাৰ হা? অভিজ্ঞতা নাই আজি হলেও কেনে লাগিল হেৰি খাই কৃষ্ণ ঢোল আৰু খোল আজি এই অনুষ্ঠানত আহি মানে আমাৰ ৰাভা বুঢ়া সমাজত আহি আজি প্ৰথম বৰ্ষৰ কাৰণে মই থেংক ইউ মানে চবকে ভাল লাগিছে আজি ইমান হাল্লা গোল্লা চবে কৰা নাই ভালে সেইকাৰণে মই তাৰমানে বহুত ৰাইজত আমি যেনেকে ঘূৰিছিল বাবা তেনেকে তাৰমানে আমি তেনেকে ঘূৰা নাই কিন্তু এটা জাগাত হোৱাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে কাৰণ বহুত দূৰ দূৰ ঠাইবিলাক তেনেকে ইয়াত বহি আমি খুব ভাল পাইছো মই প্ৰশংসা কৰিছো যে বেলেগ বৰ্ষকেইটিতকৈ এই বছৰ বহুত ভাল হৈছে বহুত ভাল ধৰণে পৰিচালনা কৰিছে হেমন্ত ৰাভা নয়ন ছাৰ হাতে আছে তেখেতসকলে ভাল কাম কৰিছে হিচাপ নিকাচতো পুৰা ক্লিয়াৰ আৰু মদ চিকি আছে তেখেতসকলে একো গোন্ধল কৰা নাই প্ৰসাদ নাপালে একো বেলেগে কোৱা নাই বুটেই কোৱা নাছিল তেখেতসকলে তথাপি একো কোৱা নাই চবে মানে চবৰ কাৰণে মই ধন্যবাদৰ পাত্ৰ থেংক ইউ সকলোৱে ধন্যবাদৰ পাত্ৰ